তিলাই তিলাই ঘূৰি ফুৰে খামটি ছোৱালীৰ সন্ধানত নহয়, খবৰৰ সন্ধানত আজি আমি অৰুণাচলত। প্ৰকৃতিৰ ৰম্যভূমি অৰুণাচল, নৰ্থ ইষ্টৰ ভিতৰতে সৰ্ববৃহৎ ৰাজ্য ভৌগোলিকভাৱে অৰুণাচল। আৰু অৰুণাচলৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য বুলি ক'লে কাৰণো মন মোহিত নহ'ব, কিয়নো এতিয়া ভেকেশ্যনৰ বতৰ। আপুনিও আহক আমাৰ নিচেই কাষতে থকা অৰুণাচললৈ। পৰিৱেশ আমি দেখুৱাব খুজিছোঁ, এয়া সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশ, প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰে। প্ৰকৃতিৰ ৰম্যভূমি এয়া অসমৰ গাতে লাগি থকা এই অঞ্চলটোক আমি আপোনালোকৰ মাজত উল্লেখ কৰি দিব বিচাৰিছোঁ। 2023 চনৰ 14 ফেব্ৰুৱাৰী তাৰিখে 14 ছেপ্টেম্বৰ তাৰিখে ইয়াত অমৃত বৃক্ষ আন্দোলনৰ সফল ৰূপায়ণ হৈছিল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী